খেজুৰ আৰু লগতে গৰম পানী খেজুৰ আৰু গৰম পানী খাব লাগে মানে এইটো খালে মানে আপোনাৰ যদি হিমোগ্লোবিন বা তেনেকুৱা কিবা কম থাকে হিমোগ্লোবিন ব্লাড যেনেকুৱা কম থাকে তেতিয়াহ'লে এইটো যদি আপুনি ডেইলি খায় 2-3 টাকে তেতিয়াহ'লে মানে ইম্প্ৰুভমেণ্ট হয় মানে এইটো মোৰ নিজৰ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ আৰু মানে মোৰ ব্লাড আৰু কম আছিলে ডক্টৰতে যাওঁতে মানে ডক্টৰে ক'লে আৰু এনেকৈ ডেইলি খাবৰ কাৰণে লগতে বেদেনা আৰু এইটো কি বুলি কয় বিট এইবিলাক খাব লাগে তো তেতিয়াৰ পৰা মানে এইটো মই ৰেগুলাৰ বেচিছত খাওঁ মানে ডেইলি ৰাতিপুৱাকৈ হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি বহুত দিনৰ পিছত আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা অহাৰ পিছত মানে ভিডিঅ' বনোৱা হোৱাই নাই মানে তেনেকৈ তো আজি ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ সেইটো কাৰণে এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো দেখিলে মই খেজুৰ আৰু মানে গৰম পানী খালোঁ এইটো মই ডেইলি খাওঁৱে এতিয়া অকণমান চাহ বনাম চাহ খাম এতিয়া চাহ ৰেডি হৈ গ'ল এতিয়া চাহ খাম আমি এতিয়া মই বনাব আহিছোঁ মৰ্নিং ব্ৰেকফাষ্ট এয়া মই বনাম এতিয়া পিঠা আজি মানে মই ভাবিছোঁ অকণমান পিঠা বনাওঁ এয়া ইয়াতে পিঠাগুড়ি অকণমান মই মিক্স কৰি লৈছোঁ আমাৰ ইফালে এইটো পিঠা পাতলা পিঠা বুলি কয় আপোনালোকৰ ফালে কি কয় জনাবচোন মানে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নাম হয় এইটোৰ তো এতিয়া সেইটোকে বনাই খাম আৰু এতিয়া এইটো এখন ৰেডি হৈ গ'ল সেকেন্ড চেপ আহি গৈছে এতিয়া বনাবৰ কাৰণে দি আছে তেল এনেকে ৰোল কৰিব লাগে তাৰপিছত এনেকা খাব লাগে টেষ্টি এইটো পিঠাত একো ক্ষতি নকৰে মানে ইয়াতে একো নাথাকে মানে জাষ্ট অকণমান নিমখ আৰু অকণমান তেল মানে তেলটো নিদিলে চলে যদি কোনোবাই নিদিয়াকে খাব বিচাৰে তেতিয়া খাব পাৰে ভাল আৰু এইটো এজ এ ব্ৰেকফাষ্ট বহুত
আৰু ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। ৰাতিপুৱা কাম চাম কৰি পেলাই গা পা ধুই ভাত চাত বনালোঁ। এতিয়া খাম আৰু আজি মই বনাইছোঁ এয়া ৰঙালাও ফুলৰ বৰা, বেঙেনা ফ্ৰাই আৰু এইপিনে আছে আলুৰে মাছৰ জোল গোলমৰিচ দি পেলাই আৰু ভাত। ভাত পানী খাই অকণমান শুই গৈছিলোঁ। এতিয়া অলপ আগতে উঠিলোঁ, উঠি পেলাই চাকি থাকি দিলোঁ। এতিয়া আমাৰ ওচৰতে মানে এটা অনুষ্ঠান হৈ আছে, তাত যাবৰ কাৰণে ৰেডি হৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ, গতিকে ব'লকচোন তাত যাওঁ, কিনো হৈ আছে তাত অকণমান চাই আহোঁ। তালৈ ব'লক। এইটো হৈছে এটা অনুকূল ঠাকুৰৰ মন্দিৰ। তেখেতৰ 135 সংখ্যক জন্মদিন আছিলে, তো সেই উপলক্ষে মন্দিৰটো বহুত ধুনীয়াকৈ মানে সজাই পৰাই তোলা হৈছে। চাৰিওফালে লাইট আৰু ফুলেৰে সজোৱা হৈছে ধুনীয়াকৈ। আৰু মন্দিৰটোত সেইদিনাখন অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ আগমন হৈছে। বাহিৰৰ পৰা বহুত মানে ভক্তগণ আহিছিলে সেইদিনাখন। আৰু লগতে মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়াকৈ সজোৱা হৈছে, মানে চাই থাকিব মন যায়। ফুল লাইট একদম বহুত জ্যোতিষ্কাৰ হৈ আছিলে। যোৱাকালি মেলাৰ পৰা আহোঁতে অকণমান দেৰি হৈ গ'ল, সেইটো কাৰণে ৰাতি আৰু ভিডিঅ' কৰি নাথাকিলোঁ। গতিকে আজি ৰাতিপুৱা ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ। তাৰ পৰা বিশেষ একো অনা নহ'ল মোৰ মেলাৰ পৰা, মানে ইমানে মানুহ মানে ভালকৈ চোৱাৰো সুবিধা নাছিলে। কোনোমতে চাই মেলি আহিলোঁ পটক মানে মেলাৰ পৰা। বহুত ধুনীয়াকৈ সজাইছিলে মানে মন্দিৰটো তাত, আৰু বহুত মানুহ আহিছে। ভালো লাগিছে, মানে বহুত দিনৰ মূৰত এনেকৈ মেলাত গৈছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাব কমপ্লিটলি, আৰু কেনেকুৱা লাগে নিশ্চয় জনাব। আৰু প্লিজ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে মোৰ, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।